সিগনেচাৰ কৰোঁতে 5টা বেয়া অভ্যাস আমাৰ আছে। প্ৰথম কথা, 2টা ইংৰাজীত আখৰ আছে, সেই দুটা হৈছে আই আৰু জে। বহুতে আইৰ ওপৰত থকা ডটৰ সলনি শূন্য লিখে। শূন্যটো হ'ল লেক অফ কনফিডেন্স। সাধাৰণতে আপোনাৰ ডিপেণ্ডেঞ্চি আহি যাব, আপোনাৰ নিজৰ ওপৰত কনফিডেন্স নাথাকিব, আপুনি সহজতেই ভাঙি পৰিব। গতিকে বন্ধুসকল, আপোনালোকে কেতিয়াও সিগনেচাৰ কৰোঁতে শূন্য নবহাব। আন এটা কথা মনত ৰাখিবলগীয়া, আই আৰু জেৰ যিটো ডট, সেইটো যদি বহুত দূৰলৈ দিয়া হয়, তেতিয়াহ'লে ই আপোনাৰ কামত জটিলতাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ বেলেঞ্চ নাই, জীৱনত বেলেঞ্চ নাই, সেল্ফ কনফিডেন্স কম হ'ব। আৰু ডাঙৰ কথাটো হৈছে কি, আপুনি লাহে লাহে কনফিডেন্স আপোনাৰ নোহোৱা হ'ব ধৰিব।